নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ স্বাগতম জনাইছো এনসি স্মাৰ্ট টিপছৰ অন্য এটা নতুন ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল চলিত ভাদ মাহতে হ'বলৈ গৈ আছে গণেশ চতুৰ্থী। স্কন্ধ পুৰাণ মতে ভাদ মাহৰ শুক্ল পক্ষৰ চতুৰ্থী তিথিত সিদ্ধিদাতা শ্ৰী গণেশৰ জন্মতিথি। শাস্ত্ৰ অনুসৰি সকলো শুভ কামৰ আগতে আনকি সকলো পূজাৰ আৰম্ভণিতে সিদ্ধিদাতা শ্ৰী গণেশৰ পূজা কৰা হয়। সিদ্ধিদাতা গণেশৰ আশীৰ্বাদত সকলো কামতে সফলতা পোৱা যায়। সৌভাগ্য সমৃদ্ধি তথা বুদ্ধিৰ দেৱতা হৈছে শ্ৰী গণেশ। শ্ৰী গণেশ সিদ্ধিদাতা অৰ্থাৎ তেওঁ সকলো কামতে সফলতা প্ৰদান কৰে। তেনেহ'লে বলক বন্ধু বান্ধৱীসকল আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আমি জানি লওঁ এই বছৰ অৰ্থাৎ 2025 বৰ্ষত গণেশ চতুৰ্থী কেতিয়া পালন কৰা হ'ব। পঞ্জিকা অনুসৰি গণেশ চতুৰ্থী তিথি কেতিয়া আৰম্ভ হ'ব আৰু কেতিয়া সমাপ্ত হ'ব। পূজাৰ শুভ সময় কেতিয়া, পূজাৰ মন্ত্ৰ তথা গণেশ বাবাৰ প্ৰিয় প্ৰসাদনো কি প্ৰসাদ পালে গণেশ বাবা অতিকে প্ৰসন্ন হয়, লগতে গণেশ চতুৰ্থীৰ দিনাখন আমি কি কৰিব নালাগে তাৰ বিষয়ে। বলক তেনেহ'লে পলম নকৰি ভিডিঅ'টোৰ মূল বিষয়বস্তুলৈ আগবাঢ়ো। যদি আপোনালোকেও আমাৰ চেনেলটোত নতুন হৈ থাকে তেনেহ'লে অৱশ্যেই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, লগতে ভিডিঅ'টোত এটা লাইক কৰি শেষলৈকে চাব। আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকৰ বাবে অতিকে হেল্পফুল হ'ব। ভিডিঅ'ৰ আৰম্ভণিতে আমি জানি লওঁ এই বছৰ গণেশ চতুৰ্থী কেতিয়া পালন কৰা হ'ব। ভাদ মাহৰ শুক্ল পক্ষৰ চতুৰ্থী তিথি সিদ্ধিদাতা শ্ৰী গণেশৰ জন্মতিথি। বিশ্বাস কৰা হয় যে এই দিনটোত গজানন অৰ্থাৎ গণেশ বাবা আশীৰ্বাদ প্ৰদানৰ বাবে মৰ্তলৈ আগমন কৰে। বিশ্বাস আৰু ভক্তিভাৱেৰে উপাসনা কৰিলে সিদ্ধিদাতা শ্ৰী গণেশৰ আশীৰ্বাদ পোৱা যায়। আগন্তুক 27 আগষ্ট 10 ভাদ বুধবাৰে গণেশ চতুৰ্থী তিথি পালন কৰা হ'ব। চতুৰ্থী তিথি আৰম্ভ হ'ব 26 আগষ্ট 9 ভাদ মঙ্গলবাৰে দুপৰীয়া 12:53 পৰা আৰু সমাপ্ত হ'ব 27 আগষ্ট 10 ভাদ বুধবাৰে দুপৰীয়া 2:20 অৰ্থাৎ এই সময়খিনিৰ মাজতে আপোনালোকে পূজাৰ আয়োজন কৰিব লাগিব। এতিয়া জানো আহক পূজাৰ শুভ সময় কেতিয়া। সাধাৰণতে ভাৰতবৰ্ষত ডাঙৰ জেগাত যেনে মুম্বাই আদিৰ দৰে জেগাত পূজা 5 দিনীয়া 6 দিনীয়াকৈ পালন কৰা হয়, যিদৰে আমি দুৰ্গা পূজা পালন কৰোঁ। কিন্তু আমি যিসকলে ঘৰত বা আমাৰ দোকানত গণেশ পূজা কৰিম তেওঁলোকে এদিনতো গণেশ পূজা কৰিব পাৰে। পূজাৰ শুভ সময় হৈছে 27 আগষ্ট 10 ভাদ বুধবাৰে ৰাতিপুৱা 11:50 পৰা দুপৰীয়া 1:40লৈকে থাকিব। অৰ্থাৎ এই সময়ছোৱাৰ মাজতে আপোনালোকে পূজা কৰিব পাৰে। এতিয়া হয়তো আপোনালোকৰ বহুতৰে মাজত প্ৰশ্ন উদয় হ'ব পাৰে যে আগদিনাখন অৰ্থাৎ 26 আগষ্ট 9 ভাদৰ দিনাখন গণেশ চতুৰ্থী তিথি পৰিছে, তেনেহ'লে সেইদিনা কিয় পূজা কৰিব পৰা নহয়। আচলতে উদয়া তিথি অনুসৰিহে আমাৰ যিকোনো তিথি পালন কৰা হয়। সেইবাবে যিহেতু 27 আগষ্টৰ দিনা সূৰ্য উদয় তিথি পৰিছে অৰ্থাৎ উদয়া তিথি পৰিছে, সেইবাবে 27 আগষ্ট বুধবাৰে গণেশ চতুৰ্থী তিথি পালন কৰা হ'ব। এতিয়া জানি লওঁ আহক গণেশ চতুৰ্থী তিথি পালনৰ বাবে আমাক কি উপকৰণৰ প্ৰয়োজন হ'ব। সৰ্বপ্ৰথমে গণেশ চতুৰ্থীৰ দিনাখন গণেশ পূজাৰ বাবে গণেশৰ মূৰ্তি বা ফটো, জলচকী অৰ্থাৎ ফটো বা মূৰ্তি স্থাপনৰ বাবে এখন আসন, ৰঙা বা হালধীয়া ৰঙৰ কাপোৰ, সচৰাচৰ ৰঙা ৰঙৰ কাপোৰ হ'লে বেছিকৈ ভাল হয়, গংগাজল, অভিষেক কৰাৰ বাবে যিকোনো এটা তামৰ পাত্ৰ অৰ্থাৎ কো হ'লেও হ'ব, এৱা গাখীৰ, দৈ, মৌ, ঘি, পৰিষ্কাৰ পানী, অগৰু, গোলাপ জল, লাল চন্দন, সেন্দুৰ আদিবোৰ, লগতে মাহ প্ৰসাদৰ লগতে গণেশ বাবাৰ অতিকে প্ৰিয় লাড়ু আৰু মোদক থকাটো অতিকে প্ৰয়োজনীয়। এতিয়া আলোচনা কৰোঁ আহক গণেশ চতুৰ্থী তিথিৰ দিনা কি কৰিব নালাগে। যদি আপুনিও ঘৰত উক্ত দিনা সিদ্ধিদাতা শ্ৰী গণেশৰ মূৰ্তি স্থাপন কৰে তেনেহ'লে কেতিয়াও সোঁফালে সুৰ কৰা গণেশৰ মূৰ্তি স্থাপন নকৰিব। সদায় বাওঁফালে সুৰ কৰি থকা মূৰ্তি স্থাপন কৰিব লাগে। দ্বিতীয়তে সিদ্ধিদাতা গণেশক কেতিয়াও ভুলতো তুলসী পাত অৰ্পণ নকৰিব। তৃতীয়তে সদায় বহি থকা শ্ৰী গণেশৰ মূৰ্তি আপোনালোকে ঘৰত স্থাপন কৰিবলৈ চেষ্টা কৰিব, কিয়নো এনে কৰিলে সদায় আপোনাৰ ঘৰত লক্ষী আৰু সুখ শান্তি স্থিৰতা অটুট থাকে। চতুৰ্থতে সদায় আপোনালোকে ঘৰত হালধীয়া বা ৰঙা ৰঙৰ গণেশৰ মূৰ্তিহে স্থাপন কৰিবলৈ চেষ্টা কৰিব। এনে কৰিলে ঘৰখনত সুখ সমৃদ্ধি তথা মা লক্ষ্মীৰ আগমন হয়। পঞ্চম তথা শেষত গণেশ বাবাক 21ডাল দুবৰিৰ বন
উক্ত গণেশ চতুৰ্থীৰ দিনাখন অৰ্পণ কৰিবলৈ একেবাৰে নাপাহৰিব। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আশা কৰোঁ আজিৰ এই ভিডিঅ'টোৱে আপোনালোকক যথেষ্ট উপকৃত কৰিব। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে নিশ্চয়কৈ এটা লাইক কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। লগতে কমেণ্ট বক্সত ভক্তি সহকাৰে ওম গং গণেশায় নমঃ বুলি লিখিবলৈ একেবাৰে নাপাহৰিব।